নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ঘৰৰ পৰা সকলো সমস্যা দূৰ কৰিবৰ বাবে এটা বিশেষ শক্তিশালী প্ৰমাণিত উপায় সহজ উপায় আপোনালোকলৈ আজি আগবঢ়াইছো। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই থওঁ আগৰ ভিডিঅ'টোত ক'বলৈ থাকি গ'ল অহা 15 জুনত অনুষ্ঠিত হ'বলগীয়া ফ্ৰী লটাৰীৰ প্ৰশ্নটো হৈছে হিন্দু ধৰ্মৰ 33 কোটি দেৱতাৰ অৰ্থ কি? অৰ্থাৎ 33 কোটি দেৱতা মানে কি বুজাইছে? উত্তৰটো আপোনালোকে অমূল্যবাণীৰ ভিডিঅ'ৰ লিষ্টত পাব। চাই উত্তৰটো চিত্ৰ দেখা হোৱাটছআপ নম্বৰত ভইচ মেছেজ কৰি কৈ দিব বা লিখি দিব। আৰু এটা কথা, যিসকলে অমূল্যবাণীত চোৱাই যিকোনো সমাধান লয় বা নোচোৱাকৈ সমাধান লয় তেওঁলোকে এই ফ্ৰী লটাৰীত নিজে নিজেই অন্তৰ্ভুক্ত হৈ পৰে। এতিয়া জানক ঘৰৰ পৰা সকলো সমস্যা দূৰ কৰিবৰ বাবে এটা বিশেষ শক্তিশালী প্ৰমাণিত উপায় হৈছে সদায় ৰাতিপুৱা যেতিয়া প্ৰথমবাৰ ঘৰ ঝাৰু দিব তেতিয়া আপুনি আপোনাৰ ঘৰত যিমানবোৰ সমস্যা আছে সেই সকলো সমস্যাবোৰ আঁতৰি যাবলৈ কৈ থাকিব, কৈ ঝাৰু দিব। কিন্তু এইটো কৰাৰ নিয়মটো হৈছে ঘৰৰ এজন সদস্যই কৰিব লাগিব। কোনো বাহিৰা মানুহে ঝাৰু দিলে নহ'ব। সেয়েহে ঘৰৰ প্ৰথম ঝাৰু যি দিব সেই ঝাৰুটো ঘৰৰ নিজৰ সদস্যই দিব আৰু ঝাৰু দিওঁতে আপোনাৰ ঘৰৰ পৰা আপুনি কি কি সমস্যা আঁতৰি যোৱাটো বিচাৰে সেইখিনি কৈ আপুনি ঝাৰু দিব। এনেদৰে ক'ব যে আপোনাৰ ঘৰৰ পৰা যেন টকা পইচাৰ সমস্যা আঁতৰি যায়, আপোনাৰ ঘৰৰ পৰা যেন কাজিয়া অশান্তিবোৰ আঁতৰি যায়, আপোনাৰ ঘৰৰ পৰা যেন দৰিদ্ৰতা আঁতৰি যায়, এই বুলি কৈ আপুনি ঝাৰু দিব। এইটো যদি কেইদিনমান আপুনি অভ্যাস কৰে পৰিৱৰ্তন দেখিবলৈ পাব। মনত ৰাখিব ৰাতিপুৱা প্ৰথম ঝাৰু দিওঁতেই এইদৰে কৰিব লাগিব, দ্বিতীয় বা তৃতীয়বাৰত কৰিলে নহ'ব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।